1 নং সাবকাইটিৰ পৰা ইৰাক দাও দৈমাৰী BPF সদস্য আছিলে। মনোজ দৈমাৰী BPF মেম্বাৰ আগলৈ আহিব। টুটন দৈমাৰী BPF সাপোৰ্টাৰ আছিল, আগলৈ আহিব। সুৰুনগৰৰ পৰা জনেন দৈমাৰী BPFৰ ভাইচ প্ৰেছিডেণ্ট আছিল। চিমছন দৈমাৰী BPF মেম্বাৰ আগলৈ আহিব। বেলচুগুৰিৰ পৰা ডেভিড হাজদাত, গোবিন্দ হাজদাত, জামিন বাছৰা, সন্তোষ হাজদাত, ফিলিপ টুডু, সিরিল সোরেন, করুণা বেসরা, সুসান্না মুর্মু, হেলেনা সোরেন। পিলিগুড়ির পৰা চন্দনা রাভা, সুরেশ রাভা, মহিরান রাভা, দমন্তী রাভা, নিরুলা রাভা, জোনাকি রাভা, মঞ্জু রাভা,रहेश्वरी राभा, ফুলেশ্বরী রাভা, ভোগেশ্বরী রাভা, হেমন্ত রাভা, সুৰেণ ৰাভা আগলৈ আহিব। আমি আমাৰ অতিথিসকলৰ দ্বাৰা আপোনালোকক সম্বৰ্ধনা জনাম। আপোনালোকে অনুগ্ৰহ কৰি আগলৈ আহক। হেলেনা ৱাৰী, মিনু নাৰ্জাৰী আগলৈ আহিব। দেৱজিৎ ৰাভা, যোগ ৰাভা, সিগনালগুৰিৰ পৰা কুণাল ৰয়, বিশ্বজিৎ সূত্ৰধৰ, মৃদুল ৰয়, প্ৰসঞ্জিত, ভৌমিক, সুমন দে, সুশীল পল, সুশান্তৰ দাস, প্রসেনজিৎ সূত্রধর, মন্টু কর্মকার, বিপ্লৱ বিশ্বাস আগলৈ আহিব। সকলো আগলৈ আহিব। ৰঞ্জিত পদ্দাৰ, টুটন পাল, বাবলু দাস, কমল দাস, শুক্ল বিশ্বাস, রাজমা খাকলারি, রেবতী ডিমারি, সকলোকে পিন্ধাও। সকলোকে ৰংপিনী সাবকাইটিৰ পৰা আছে শুক্ৰচিনী বসুমতাৰী, লৰেন টুডু, জাকারিয়াস বাগলারি, প্রদীপ বসুমতারি, জয়শ্রী বসুমতারি, চন্দন বসুমতারি, জন্দাও বসুমতারি, নংত্ৰী সাবকাইটিৰ পৰা আহিছে গেলাচন হাজদা, কলামাখাৰ পৰা প্ৰতীশ বসুমতাৰী, উলুবাৰীৰ পৰা ছত্ৰী প্ৰসাদ শৰ্মা, গাদাতলাৰ পৰা সলোমন হাজদা, ৰাহেল মুৰ্মু, ৰাজাত সোৰেন, চালমী হাজদা, সিরিল হাজদা, ডলি সোরেন, আলফ্রেড মার্ডি, সুরুজ হাজদা। এইখিনি আমাৰ তামোলবাৰী চৰকাৰী প্ৰাইমাৰীৰ পৰা আহিছে। এতিয়া আমাৰ তামোলবাৰী প্ৰাইমাৰীৰ পৰা আমাৰ দললৈ যোগদান কৰিব বিচাৰিছে। তেওঁলোকক মই এই সময়ত নাম গাই দিব বিচাৰিছোঁ। আচ্ছা, সাবকাইটি প্ৰাইমাৰীৰ পৰা আৰু এজন আহিছে, তেখেত হৈছে ৰিলিফ দৈমাৰী। ৰিলিফ দৈমাৰীকো আমাৰ আগলৈ আহি পেলাই আমাৰ সম্বোধনা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ।
আমাৰ ছাবকাইটিৰ পৰা যিসকলে নতুনকৈ জইনিং কৰিলে তেওঁলোকে সকলোৱে নিজ নিজ আসন গ্ৰহণ কৰিব পাৰিব। এতিয়া আমি তামোলবাৰী প্ৰাইমাৰী কমিটিৰ পৰা যিসকল সদায় ব্যক্তিয়ে আমাৰ UPPL-ত যোগদান কৰিবলৈ বিচাৰিছে তেওঁলোকৰ নাম মই গাই শুনাব বিচাৰিছোঁ। তামোলবাৰীৰ পৰা আহিব অনিল ৰাভা, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, সঞ্জয় সরকারি জিন্দাবাদ, সঞ্জয় সরকারি জিন্দাবাদ, ট্রেক্টর ছবিত ভোট দিও, ট্রেক্টর ছবিত ভোট দিও, প্রমোদ বড়ো জিন্দাবাদ, প্রমোদ বড়ো জিন্দাবাদ। থ্যাংক ইউ। এতিয়া তামোলবাৰীৰ পৰা আহিব অনিল ৰাভা, বাণীকান্দা ৰাভা। जथुमखौ सामलायनाय मानगोनां आफादगिरि आरो जोंजों जिरायफानो हानाय गासै आलासि नोंथांमोन आरो बे ओनसोलनि गासै रायजो राजा नोंथांमोन, एसेबां अखा हानायावबो नोंथांमोना जमा जानानै दङ, नुनानै जोबोद मोजां मोनदों, गोजोननाय मोनदों। नोंथांमोननि जायगायाव फैफेराखैमोन, दिनै फैनो मोननानै गोसोखौबो मोजां मोनदों। बेनिफ्राय गोबां जायगायाव गिदिंबाय, नैबे बिसायख'थियाव गोबां जायगायावनो माबा दारि खेबजां खेबजां खुगा मोनामनायफ्रासो आर'नाइ फालि सोदोंमोन। नोंथांमोननि जायगायाव सिख्ला मानसिजों आर'नाइ फालि सोजानो मोनबाय, गोसोखौ बिराद गोजोननाय मोनदों। ओंखाम सोंखाम जालालां दिनै। दा रायजो राजा नोंथांमोन, गोबां जायगायाव BPFनि मानसिफ्रा होनदों बै UPPLनि मिटिङाव फैलाखसो नायनो फैलै होननानै। दा नोंथांमोनासो मानो फैदों? दा जायफ्रा फैलाखौल' नायनो होननानै फैदोंमोन, दा फैलाखौथ' नुबाय नोंथांमोना। दा नुबाय नालाय थांनो हासिगौ। फैलाखौल' नायनो फैनायफ्रा थांदो, माथो रावबो थाङाब्रा। जोंनि UPPLनि गोजा रायलायनोसै आरोखि। फैलाखौल' नायनो होनना फैनायफ्रा थांनो हासै दा, मा थाङा रावबो। दा होमबा गासिबो UPPLनि गोजा नामा? खेबसे आखाइ खबनानै होमबा। साथा दोननायफ्राबो दोनथ'नानै खेबनाय खेबसे। दा गोजोन्थों। रायजो राजा नोंथांमोन, नोंथांमोनजों सिगां समफ्राव लोगो मोनलायनायाव आं एक्टर महरैसो लोगो मोनलायदोंमोन। दिनै नोंथांमोनजों सासे एक्टर महरै नुजाथिफैयाखै। भबानी राभा, ओरैनो सिरि सिरि गिनाय हाबाब मोजां मोनदों। पल्लवी राभा, राजीव दास राभा, विष्णु राभा, आरो एজন विष्णु राभा, इलिजा लात्रा, যিসকলৰ নাম গাইছোঁ তেওঁলোকে অনুগ্ৰহ কৰি আগলৈ আহক। सिल्वेस्टर लात्रा, रोहित दैमारी, सरोज एडवार्ड, ज्योति राभा, एलू राभा, रंजली राभा, निबिता राभा, अनाथी राभा, रुनुमणि राभा,
ধনশ্রী রিমারি, মাধব কিষান, প্রিস্কিল্লা নার্জারি, ষষ্ঠী তান্তি, জানকী তান্তি, রুচিতা ভাই, রুকমণি তান্তি, রবিনা তান্তি, অনিমা তান্তি, আগস্টিন বার্লা। আমাৰ মাজত জইনিঙৰ কাৰণে যিখিনি নাম আহিছিল সেই গোটেইখিনি মই গাই শুনালোঁ। আৰু কোনোবা যদি সদায় ৰৈ গৈছে আৰু আমাৰ লগত জইনিং হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, তেনেহ'লে আমাৰ ডাইচত আহি আমাৰ ব্লকৰ প্ৰেচিডেণ্ট জোনাছ টিমাৰীক লগ কৰিলে আপোনালোকে আজি জইন কৰিব পাৰিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল ব্যক্তিয়ে আজি আমাৰ লগত আমাৰ দলত যোগদান কৰিলে, তেওঁলোক সকলোকে আজিৰে পৰা আমাৰ দলৰ উন্নতিৰ হকে আৰু আমাৰ দলক জয়যুক্ত কৰাবৰ কাৰণে যিমানখিনি ষ্ট্ৰেটেজিজ ল'ব লাগে সেইবোৰ লৈ পেলাই কাম কৰি যাবৰ কাৰণে আজিৰ পৰা তেখেতসকলক দায়িত্ব অৰ্পণ কৰিলোঁ। ধন্যবাদ।